এইখন হৈছে আজি অনুষ্ঠিত হোৱা অৰ্থাৎ 27 ফেব্ৰুৱাৰী তাৰিখে অনুষ্ঠিত হোৱা মেট্ৰিক পৰীক্ষাৰ ছ'চিয়েল সায়েন্সৰ কুৱেশ্যন পেপাৰ। এইখন কুৱেশ্যন পেপাৰ ইমানে টানকৈ কাটিছে, মানে ষ্টুডেণ্টবিলাকক কি ভাবিছে নাজানো, কিন্তু মোৰ আইডিয়াত ভাবিলোঁ ষ্টুডেণ্টবিলাক UPSC APSC দিছে নেকি, বা যিসকলে পেপাৰ প্ৰস্তুত কৰিলে একেসকলে ভাবিলে নেকি ষ্টুডেণ্টখিনি ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষা দিয়া নাই, UPSC APSC প্ৰিলিমিনাৰী এক্সাম এটেণ্ড কৰিছে বুলি। APSC আৰু UPSC এক্সামতো এনেধৰণৰ কুৱেশ্যন নিদিয়ে, কাৰণ আমি দেখিছোঁ যে খুব বেছি APSC কুৱেশ্যনবিলাকত 10-12টামান ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিয়ে, কিন্তু এইখন কুৱেশ্যন পেপাৰত যিটো আজি অনুষ্ঠিত হৈ গৈছে সেইখন কুৱেশ্যন পেপাৰত মাত্ৰ পোনপটীয়া প্ৰশ্ন ডাইৰেক্ট কুৱেশ্যন এটাই আছে, বাকী যিমানখিনি কুৱেশ্যন ষ্টেটমেণ্ট বেছ কুৱেশ্যন হয় ইয়াতে সম্পূৰ্ণৰূপে বুজি পাব লাগে। মোৰ আইডিয়াত, মই বেয়া বুলি কোৱা নাই, কিন্তু মোৰ দৃষ্টিত ক্লাছ 10ৰ ষ্টুডেণ্টৰ কাৰণে এইখন কুৱেশ্যন পেপাৰ বহুত টান হৈছে। এতিয়ালৈকে 5খন, আজিলৈকে 5খন এই ছাবজেক্টটো নকৈ 4খন কুৱেশ্যন পেপাৰ অলৰেডি ষ্টুডেণ্টে দিলে, কিন্তু এইখন কুৱেশ্যন পেপাৰ ইমানেই টান দিছে, মই নিজেও চাইছোঁ। আৰু এইখন মোৰ আইডিয়াত যে ক্লাছ 10ৰ এক্সামৰ কাৰণে একচুৱেলি বনোৱা নাছিলে, এইটো APSC UPSC এক্সামৰ কাৰণে এখন কুৱেশ্যন পেপাৰ প্ৰস্তুত কৰা হৈছিলে চাগে। ভুলক্ৰমে এইখন কুৱেশ্যন পেপাৰ ক্লাছ 10ৰ মেট্ৰিক পৰীক্ষাত আহিলে, আৰু আমাৰ মৰমৰ ষ্টুডেণ্টখিনি যিটো কষ্ট কৰি পেলাই আজি বহুতখিনি কষ্ট কৰি চিন্তা কৰি লিখিব লগা হ'ল, আৰু সেই ছাবজেক্টে বহুত ষ্টুডেণ্টক ডিপ্ৰেশ্যন কৰালে আজি এই ছাবজেক্টটো বা সেই প্ৰশ্নকেইটা আহিলে। চ' ষ্টুডেণ্টসকলে কি ভাবিছে মই নাজানো, মই ষ্টুডেণ্টৰ হৈ মাত মাতিছোঁ বা ষ্টুডেণ্টৰ হৈ ৰিয়েকশ্যন কৰিছোঁ। সঁচাকৈ তোমালোকক যদি ঘৰত এক্সাম বেয়া বুলি গালি দিয়ে, তেতিয়াহ'লে তোমালোকে কুৱেশ্যন পেপাৰখন তোমালোকৰ মা দেউতা বা ওচৰৰ ছাৰজনক বা শিক্ষকজনক দেখাই দিবা, তাৰপিছত সুধিব ক'বা কুৱেশ্যনটো কেনেকুৱা পাইছে। ওচৰৰ দাদাজন বা ছাৰজনে হয়তো সঁচা কথা ক'লে কৈ দিব যে সঁচাকৈ এইটো কুৱেশ্যন পেপাৰ ক্লাছ 10ৰ মেট্ৰিক দিয়া ষ্টুডেণ্টৰ কাৰণে নহয়, APSC UPSC এক্সাম দিয়া ষ্টুডেণ্টৰ কাৰণে বনাইছিলে বুলি ক'ব। মই এনেকৈ ভাবিছোঁ, এনেধৰণৰ কুৱেশ্যন আমাক যেনেধৰণে ব্লু প্ৰিণ্ট এখন দিছিলে, যেনেধৰণে কুৱেশ্যন আহিব বুলি আমাক ট্ৰেইনিঙত দিছিলে, 2 নম্বৰীয়া মাৰ্ক নাছিলে, কিন্তু কি কৰিলে 2 নম্বৰীয়া মাৰ্ক দিলে। মই কালি এটা ইউটিউবত ভিডিঅ' এটা দিছিলোঁ যে 2 নম্বৰীয়া মাৰ্ক আহিব, তেতিয়া বহুত ষ্টুডেণ্টে কৈছিলে ছাৰ যে 2 নম্বৰীয়া কুৱেশ্যনৰ 2 নম্বৰ টকা কুৱেশ্যন নাহে বুলি, কাৰণ তাত ব্লু প্ৰিণ্টখনত খুব ধুনীয়াকৈ ক্লিয়াৰলি মেনশ্যন কৰা আছিলে যে 2 নম্বৰীয়া কুৱেশ্যন নাহে, 3, 4, 5 তেনেকুৱা কুৱেশ্যন আহিব, আৰু MCQ 45টা কুৱেশ্যন। কিন্তু MCQ খিনি কি বনালে বাৰু, যিসকলে পেপাৰ বনালে মই আপোনালোকক চেলুট জনাইছোঁ, যাতে পৰৱৰ্তী সময়ত এনেধৰণে পেপাৰ নবনাব। ষ্টুডেণ্টৰ যদি বনায় তেতিয়াহ'লে অলপ চাই চিতি বনাব। পোনপটীয়া প্ৰশ্ন অন্ততঃ 12-14টামান দিয়ক, 45টা কুৱেশ্যনৰ ভিতৰত 12-14টামান শ্বৰ্ট কুৱেশ্যন দিয়ক, পোনপটীয়া ডাইৰেক্ট কুৱেশ্যন এনচাৰ। আপোনালোকে চব ষ্টেটমেণ্ট বেছ কুৱেশ্যন দিলে। মই ভাবিছোঁ যিসকল ষ্টুডেণ্টে এইখন কুৱেশ্যন পেপাৰত যদি 80 পায় নহয়, ভৱিষ্যতে নিশ্চিতভাৱে আমাৰ ষ্টুডেণ্টকেইটা অফিচাৰ হ'ব, IAS অফিচাৰ হ'ব, IAS IPS ACS অফিচাৰ হ'ব নিশ্চিতভাৱে, যদি এই ছাবজেক্টত 80 নম্বৰ পায়। মই লিখি থ'ম, যোনদিনাখন মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দিব, সেই মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ দিনা যিসকল ছ'চিয়েল ছায়েন্সৰ লেটাৰ পাব, একেসকলে ইন ফিউচাৰ IAS IPS ACS APS চব অফিচাৰ হ'ব, লিখি থ'ব। চ' মোৰ এইখিনিৰ ৰিয়েকশ্যন, সঁচাকৈ ষ্টুডেণ্টৰ কাৰণে এইখন কুৱেশ্যন পেপাৰ বহুত টান হৈছে। মৰমৰ ষ্টুডেণ্ট, তোমালোকে চিন্তা নকৰিবা, যি হ'ল হৈ গ'ল। বাকী আৰু যিটো এখন আছে ইলেক্টিভ ছাবজেক্ট, এই ছাবজেক্টত ফ'কাছ কৰা, সেই কথাটো তোমালোকে চিন্তা কৰি নাথাকিবা। আৰু আমি আপকামিং ইলেক্টিভ ছাবজেক্টৰ কাৰণে মষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন ডিছকাছ কৰিম। চ' এইখন ছাবজেক্ট প্ৰথম ভুলক্ৰমে আজি তোমালোকক দিলে বুলি ভাবি লোৱা। এইখন পেপাৰ একচুৱেলি কুৱেশ্যনখিনি APSC এক্সামৰ কাৰণে আছিলে, APSC আপকামিং প্ৰিলিমিনাৰী এক্সামৰ কাৰণে আছিলে বুলি ভাবি লোৱা, ভুলক্ৰমে আমি দিবলগীয়া হ'ল বুলি ক'বা। সময়ে দিছে, তোমালোকে একচেপ্ট কৰি লোৱা। চ' ইমানখিনিয়ে ক'লোঁ। ইয়াৰ পিছতে মই তোমালোকৰ কাৰণে গোটেই ডিটেইলছ এনালাইচিছ কৰি পেলাই এনচাৰকে তোমালোকৰ মাজলৈ লৈ আনিম। সকলোৱে আমাৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব, কমেণ্ট, লাইক, শ্বেয়াৰ কৰি দিবা, আৰু আজিৰ এক্সাম কেনেকুৱা হৈছে মোক কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।